তো ওয়েলকাম টু মাই চেনেল দীপুলছ ব্লগ। তো আৰু এটা ব্লগ স্বাগতম জনাইছোঁ। তো দোস্ত আপোনালোকক আজি মই দেখাবলৈ গৈছোঁ এইটো বছৰত হোৱা গ্ৰন্থমেলা এই যে সৰ্থেবাৰীত হৈছে। মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো ভিডিঅ'টো স্ক্ৰীপ নকৰাকৈ একেলগে চাই থাকিব। তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ। যিহেতু সৰ্থেবাৰীৰে বাপুজী কলেজত পঢ়ে সেইকাৰণে বাৰ লগত আহিছোঁ একেলগে চাওক। আৰু এইটো বাৰ বেষ্ট ফ্ৰেণ্ড চাওক একেলগে আহিছোঁ। তো বলক দোস্ত। আৰু বাৰ এটা ইউটিউব চেনেল আছে, কি বুলি আছিল? মনিকা মণ্ডল বুলি। আপোনালোকে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে গৈ কিনে চাই ল'ব। আৰু দোস্ত এইখন কিহৰ বেনাৰ জানেনে আপোনালোকে? সেইখন বাপুজী কলেজৰ সোণালী জয়ন্তীৰ বেনাৰ। বাপুজী কলেজে আজি 52টা বছৰ অতিক্ৰম কৰিছে, কিন্তু লকডাউনৰ কাৰণে সোণালী জয়ন্তী পতা নহ'ল। কিন্তু এইবাৰ পাতিব বুলি সিদ্ধান্ত কৰিছে। নৱেম্বৰৰ 18, 19 আৰু 20 তাৰিখে হ'ব। আৰু 20 তাৰিখে কোন আহিব জানেনে? আমাৰ অসমৰ বাক মৰমৰ জুবিন দাই আহিব। আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে সৰ্থেবাৰীত। মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বাৰু সেইদিনাও। তো আজি দোস্ত ইয়া চাওক গ্ৰন্থমেলাৰ গেটখন ইয়াতে অনুষ্ঠিত কৰা হৈছে। গ্ৰন্থমেলাখন সৰ্থেবাৰী হাই ছেকেণ্ডাৰী কাষৰ ফিল্ডখনতে চাই লওক। যাই আছোঁ তাত এতিয়া। এইখন গেটখন দোস্ত আহিলোঁ চাওক এতিয়া। এয়া চাওক, এয়া চাওক সোমাই আহিলোঁ ৰ'ব। অলপ পিছত মানুহ হ'ব, এতিয়া ইমান মানুহ হোৱা নাই। এয়া চাওক কি ধুনীয়া ধুনীয়া গছৰ পুলি আছে, ফুলৰো পুলি আছে। এয়া চাওক হোটেল এইখন। গ্ৰন্থমেলা মানে কিতাপৰ দোকান। আৰু দোস্ত ইয়া চাওক আমাৰ মৰমৰ জুবিনদাৰ গানৰ কিতাপ এখন পাই গ'লোঁ। কিমান টকা চাওঁ বাৰু, আছে না টকাটো? হয় 40 টকা দোস্ত। ইয়া চাওক কিনো নেকি? আমি আহি কিনে ইয়াত কাক লগ কৰোঁ? দাদাজনক। হাই সকলোকে লগ পালোঁ আজি দীপুল ব্লগছ। দীপুলক লগ পালোঁ, বহুত বেছি ভাল লাগিলে। চ' মোৰ ফালে শুভকামনা থাকিলে, বহুত বেছি ভাল লাগিলে। বিশেষকৈ গ্ৰন্থমেলাত লগ পালোঁ আৰু সকলোৱে কিতাপ পঢ়ক, সেইটোৱে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিল। আৰু গ্ৰন্থমেলাত আহক এবাৰ। সৰু ক্ষেত্ৰী গ্ৰন্থমেলা সৰ্থেবাৰীত হৈ আছে। চ' সকলোৱে এবাৰ আহক। থেংক ইউ। দাদাক বহুত বেছি ধন্যবাদ জনালোঁ মোৰ তৰফৰ পৰা। এয়া চাওক সৰ্থেবাৰীৰ গ্ৰন্থমেলা কি ধুনীয়াকৈ সজাইছে। এয়া চাওক ইয়াত বহুতে ফটো উঠি আছে। চাওক কিমান কিতাপৰ দোকান আহিছে ইয়াত, চাই লওক এবাৰ। বহুত বেছি ভাল লাগে গ্ৰন্থমেলা, সাহিত্য সভা হওক, গ্ৰন্থমেলা হওক, বহুত বেছি ভাল লাগে। কাৰণ বহুতো আমি ইয়াত কিতাপ পাওঁ, বিভিন্ন ধৰণৰ কিতাপ পাওঁ পঢ়িবৰ কাৰণে। এইবিলাক চাই লওক কিমান কেনে লাগছে আহি কিনে? ভাল লাগছে। আৰু দাদাক লগ পাই কেনে লাগিছে? মজা না? ময়ো চিনিয়ে পোৱা নাছিলোঁ। মই দেখাৰ লগে লগে চিনি পাইছোঁ। মই ভাবিলোঁ বাই যদি নকব লাগে যে বয়া মিষ্টেক হৈ গ'ল মোৰ। ইয়াৰ চাওক। আৰু দোস্ত আপোনালোকে গ্ৰন্থমেলাত আহক আৰু ইয়াৰ পৰা কিতাপ কিনি কিনে পঢ়ক আৰু বহুতো জ্ঞান ল'ব পাৰিব। আৰু দোস্ত কিতাপে কেতিয়াও আপোনাক নঠগে। দোস্ত মানুহে ঠগিলেও আপোনাক কিতাপে কেতিয়াও নঠগে, তাৰ উপৰি আপোনাক কিতাপে জ্ঞানহে দিব। এইখিনিয়ে মোৰ পৰা ক'বলগীয়া। গ্ৰন্থমেলাত আহি কিনে আপোনালোকে যাতে কিতাপ কিনে। দোস্ত এয়া
চাওক ইয়াত কিছুমান প্ৰজেক্ট ইমান ধুনীয়া ধুনীয়া প্ৰজেক্ট দিছে চাওক আৰু দোস্ত চাওক ইয়াত আইডিয়া লিখিব পাৰি আপোনাৰ আইডিয়া আছে লিখিব পাৰে ইয়াত চাওক এইবিলাক ফটো দিছে কিছুমান বহুত ধুনীয়া ধুনীয়া আৰু ইয়াত চাওক আচাৰৰ দোকান এয়া ফুচকা দোস্ত মেইন ফুচকাটো মেইন আৰু ফুচকাটো মেইন তাৰমানে আজিকালি ফুচকাটো মেইন হৈ উঠিছে আৰু এইখিনি চাওক দোস্ত এইখিনি কি মজা কৰি বনাইছে লাইট দি কিনে সুন্দৰ হৈছে বঢ়িয়া চাওক তো এয়া চাওক কিতাপ লৈ আহিলোঁ এইখন জুবিনদাৰ যে কিনিম বুলি কৈছিলোঁ এইখন কিনিলোঁ আৰু এইখন আমাৰ মায়ে নিব দিছিলে নামৰ কিতাপ এইখনো লৈ ল'লোঁ তো এতিয়া ঘৰত যাওঁ আৰু আপোনালোকে আহিলে ইয়াত কিতাপ কিনিব পাৰিব বহুত যি ধৰণৰ কিতাপ লাগে সেই ধৰণৰ কিতাপ আপোনালোকে পাব ইয়াত দোস্ত এতিয়া যাবলৈ ওলাইছোঁ আৰু মই বৰ্তমান সৰু আছোঁ তো সেইকাৰণে মই কাষৰ যিখিনি লাগতিয়াল বস্তু সেইখিনি দেখিবলৈ চেষ্টা কৰিম আৰু তথাপি আপোনালোকে অলপ ছাপৰ্ট কৰিব যাতে মই আগুৱাই যাব পাৰোঁ আৰু কিছুমান লাগতিয়াল বস্তু এনেকুৱা দিব পাৰোঁ তো আজিলৈ এইখিনিয়ে দিয়ক বাই বাই